নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আন্তৰিক স্বাগতম এটা নতুন ইনফৰমেটিভ ভিডিঅ'লৈ। বাথৰুমত ভুলতো নাৰাখিব এই 5টা বস্তু। আপুনি আপোনাৰ ঘৰত লক্ষ্য কৰিব, যদি আপোনাৰ ঘৰৰ বাথৰুমত যদি এই 5টা বস্তু আছে তেন্তে আপুনি আজিয়ে দূৰ কৰক, নহ'লে আপোনাৰ ঘৰত ধন ক্ষতি হ'ব, অভাৱ অনাটনে লগ নেৰা হ'ব। সেইবাবে ভুলতো কেতিয়াও আপোনাৰ ঘৰৰ বাথৰুমত এই 5টা বস্তু কেতিয়াও নাৰাখিব। যদি আপুনি বাস্তুশাস্ত্ৰৰ কথা বিশ্বাস কৰে তেন্তে আপুনি আজিৰ ভিডিঅ'টো চাওক, তেতিয়া আপুনি বহু সুফল পাব। আপুনি বহুতো নজনা কথা জানিব পাৰিব। বাস্তুশাস্ত্ৰৰ ঘৰৰ প্ৰতিটো চুকৰ গুৰুত্ব ভূমিকা পালন কৰে। কোনটো দিশত ঘৰৰ বাথৰুম থাকিব লাগে আৰু বাথৰুমত কি বস্তু ৰাখাটো জৰুৰী আৰু কি বস্তু ৰাখিব নালাগে তাৰ বিষয়ে বাস্তুশাস্ত্ৰত ধুনীয়াকৈ কোৱা হৈছে। যি বস্তুৱে আপোনাৰ জীৱনত ইতিবাচক বা নেতিবাচক প্ৰভাৱ পেলাব পাৰে। যদি আপুনি বাস্তুশাস্ত্ৰৰ কথা বিশ্বাস কৰে বা বাস্তুশাস্ত্ৰক বিশ্বাস কৰে তেন্তে আপুনি আপোনাৰ ঘৰত যদি ধন টকা পইচাৰ অভাৱ হয় তেন্তে সেয়াও কাৰণ হ'ব পাৰে ইয়াৰ। সেইবাবে বাস্তুশাস্ত্ৰৰ কথা মানি চলাটো খুবেই জৰুৰী। যদি ঘৰত ধন টকা পইচা ৰৈ নাথাকে, অভাৱত ধন টকা পইচাৰ গুচি যায়, খৰচ হয়, তেন্তে আপোনাৰ ইয়াৰো কাৰণ হ'ব পাৰে। বাথৰুমত আপুনি কি বস্তু ৰখাটো উচিত নহয়, আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাম। প্ৰায় আমি বাথৰুমটো কেৱল পৰিষ্কাৰ পৰিচ্ছন্নতা ঠাই বুলিয়ে গণ্য কৰোঁ, কিন্তু বাস্তুশাস্ত্ৰৰ মতে বাথৰুমৰ শক্তিয়ে আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। কিছুমান বস্তু আছে যিবোৰ বাথৰুমত ৰাখিলে নেতিবাচক শক্তিৰ প্ৰকোপ বৃদ্ধি হয়, যাৰ ফলত আৰ্থিক আৰু মানসিক সমস্যাৰ সৃষ্টি হয়। এনে সমস্যাৰ পৰা সকাহ পাবলৈ, নেতিবাচক শক্তিৰ প্ৰকোপৰ পৰা আপুনি সকাহ পাবলৈ, আৰ্থিক মানসিক সমস্যা দূৰ কৰিবলৈ আপুনি কিয় ৰাখিব লাগে এইসমূহ বস্তু আপোনাৰ বাথৰুমত। আপুনি এই ভিডিঅ'টো চাওক আৰু সম্পূৰ্ণকৈ আপুনি সুন্দৰকৈ সকলোবিলাক কথা জানি লওক। বাস্তুশাস্ত্ৰক বিশ্বাস কৰক, আপুনি সুফল পাব। যদি বাস্তুশাস্ত্ৰক বিশ্বাস নকৰে, বাস্তুশাস্ত্ৰৰ জ্ঞান বিশ্বাস নকৰে বা কথা বিশ্বাস নকৰে, তেন্তে এই ভিডিঅ'টো আপুনি ইমানতে আধৰুৱা কৰাটোৱেই ভাল। কাৰণ বাস্তুশাস্ত্ৰৰ কথা বিশ্বাস নকৰিলে বা যিকোনো এটা কথা বিশ্বাস নকৰিলে আপুনি কেতিয়াও ইয়াৰ সুফল পাব নোৱাৰিব। যদি বিশ্বাস কৰে তেন্তে আপুনি ভুলতো কেতিয়াও আপোনাৰ বাথৰুমত এইসমূহ সামগ্ৰী কেতিয়াও নাৰাখিব। তাৰ আগতে আপোনাক এটা সৰু অনুৰোধ, যদি এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ। অনাগত দিনত যাতে আপুনি এটা নতুন কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰে, সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। লগতে যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পায় তেন্তে এটা লাইক কৰাৰ লগতে আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। তেন্তে আহকচোন জানো আমি বাথৰুমত ভুলতো কোনসমূহ সামগ্ৰী ৰাখিব নালাগে। 1 নম্বৰতে হৈছে ভঙা দাপোন। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ যিকোনো অংশতে, যিকোনো ঠাইতে ভঙা দাপোন ৰখাটো অশুভ বুলি গণ্য কৰা হয়। বিশেষকৈ বাথৰুমতেই নহয়, ভঙা আইনাখনে ঋণাত্মক শক্তি আকৰ্ষণ কৰে ঘৰলৈ, যাৰ ফলত ঘৰখনত অশান্তিৰ সৃষ্টি কৰে, ঘৰলৈ বিভিন্ন সমস্যা আহিব। সেইবাবে ভঙা আইনা আপোনাৰ ঘৰৰ কোনো ঠাইতে ৰখাটো উচিত নহয়। সেয়া লাগিলে বাথৰুমেই হওক বা আপোনাৰ ঘৰতেই হওক, যদি আছে তৎক্ষণাত আপুনি সলনি কৰক, নহ'লে দূৰ কৰক। 2 নম্বৰতে হৈছে বাথৰুমত আপুনি কেতিয়াও ৰাখিব নালাগে খালী বাল্টিং। খালী বাল্টিং ৰখাটো অত্যন্ত অশুভ বুলি শাস্ত্ৰত গণ্য কৰা হয়। বাস্তুশাস্ত্ৰৰ মতে খালী বাল্টিঙে এটা দৰিদ্ৰতাৰ প্ৰতীক। গতিকে ৰাতি উঠাৰ আগতে আপুনি বাল্টিংটোত কিছু পানী আপুনি ভৰাই ৰাখিব লাগে। ইয়াৰ ফলত ঘৰত সমৃদ্ধিৰ অটুট থাকিব। আপুনি দৰিদ্ৰতাৰ প্ৰতীকটো কিয় দৰিদ্ৰতাৰ আপোনাৰ ঘৰখনলৈ আগমন কৰিব বিচাৰিব, সেইবাবে আপুনি খালী বাল্টিং কেতিয়াও নাৰাখিব বাথৰুমত। আপুনি পানী ভৰাই ৰাখক, তেনে ফলত আপোনাৰ ঘৰখনত সুখ আৰু সমৃদ্ধি অটুট থাকিব। টকা পইচা অবাবত খৰচ নহ'ব, টকা পইচা ঘৰত ৰৈ থাকিব।
তেনে কাৰ্য কৰাটো বাস্তুশাস্ত্ৰৰ অনুযায়ী অত্যন্ত শুভ বুলি গণ্য কৰা হৈছে। 3 নম্বৰতে হৈছে বাথৰুমত ৰাখিব নালাগে এনে উদ্ভিদ। ঘৰত গছ-গছনি ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। যদিও বাথৰুমত গছ-গছনি ৰোপণ কৰিব নালাগে, বাস্তুশাস্ত্ৰৰ মতে বাথৰুমত ঋণাত্মক শক্তি প্ৰৱাহ হয়, যিয়ে উদ্ভিদৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। ইয়াৰ ফলত আপুনি গছ-গছনি বৃদ্ধি বন্ধ হৈ পৰিব পাৰে, লগতে ঘৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সেইবাবে আপুনি ফুল বা ফুলদানি বা গছ-গছনি কেতিয়াও আপোনাৰ বাথৰুমত ৰখাটো উচিত নহয়। 4 নম্বৰতে হৈছে ভঙা ফটোৰ। বহু লোকে বাথৰুম সজাবলৈ ফটোৰ ওলোমাই ৰাখে, কিন্তু বাস্তুশাস্ত্ৰৰ মতে ভাঙি যোৱা বা পুৰণি ফটোৰ বাথৰুমত ওলোমাই থব নালাগে। এনে ছবিয়ে নেতিবাচক শক্তিক সক্ৰিয় কৰে, ঘৰৰ সদস্যসকলৰ জীৱনত বাধাৰ সৃষ্টি কৰিব পাৰে, টকা পইচাৰ সমস্যাত ভুগিবলগীয়া হ'ব পাৰে। সেইবাবে আপুনি কেতিয়াও এনে বস্তু ৰখাটো উচিত নহয়। 5 নম্বৰতে হৈছে যদি আপোনাৰ বাথৰুমৰ কোনো টেপ লিক বা ক্ষতিগ্ৰস্ত হৈ আছে, তেন্তে আপুনি তাক তৎক্ষণাত মেৰামতি কৰক। টোপাল টেপক ধন হেৰুৱাৰ প্ৰতীক বুলি গণ্য কৰা হৈছে বাস্তুশাস্ত্ৰত। বাস্তুশাস্ত্ৰৰ মতে ইয়াৰ ফলত ঘৰত আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। লগতে এইবোৰ বস্তুৰ বাহিৰেও তিতা কাপোৰ বাথৰুমত কেতিয়াও ৰাখিব নালাগে। তিতা কাপোৰে ঋণাত্মক শক্তিক উৎপন্ন কৰে আৰু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বাথৰুমত সদায় পৰিষ্কাৰ আৰু শুকান কাপোৰ ৰাখিব লাগে। আপুনি এইকেইটা কথা সদায় মনত ৰাখিব, আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব। আপোনাৰ ঘৰত ধন টকা পইচা অবাবত খৰচ নহ'ব। সেইবাবে আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰখাটো খুবেই জৰুৰী। এই 5টা বস্তুৰ ভিতৰত আপুনি এটা বস্তু কেতিয়াও নাৰাখিব আপোনাৰ বাথৰুমত, তাৰ প্ৰতি লক্ষ্য ৰাখিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপুনি এটা নজনা কথা জানিব পাৰিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ আত্মীয়ৰ লগত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। তেন্তে নতুন এটা ভিডিঅ'ৰ লগত সকলোকে লগ পাম। ধন্যবাদ।